हेलो फ्रेंड की खबर सकलोरे खबर निश्चय ভাল মই হিমাশ্ৰী মোৰ অন্যটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আজি ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব যদি ভাল পায় তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব নতুন ভিউয়াৰসকল লগতে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আপোনালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো কি আপোনালোকে থাম্বনেইল চাই গম পাইছে আজি হৈছে 15 জুন অৰ্থাৎ মোৰ আজি বাৰ্থডে তো হ্যাপি বাৰ্থডে টু মি আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ আহিবলগীয়া অনাগত দিনবোৰ যাতে ভালে কুশলে পাৰ হওক তাৰ আশীৰ্বাদ কৰিব আপোনালোকে তো হেকে আজি দেখা দেখিম আজি বাৰ্থডেটো মোৰ কি হয় কি নহয় তো চাই থাকক আৰু ফ্ৰেণ্ড এতিয়া যাবলৈ ওলাইছো কাকজ আনলে ভাৰ্গৱতে মাতি আছে তাৰপৰা গোটেই গেংটো পৰীক্ষাত চবে তাতো কলেজ আছিলে তো তাতে ৰৈ আছে মাতি আছে মই অলৰেডি দেৰিয়ে হৈ গৈছে মানে ফোন কৰি মাতি আছে তাহাঁতেও তো যাওঁ তালৈ যাওঁ তাতে বাৰ্থডে সেলিব্ৰেশন কৰিম বুলি কৈছে সো যাওঁ তাতনো কিনো হয় কিনো নহয় দেখাটো বলক আৰু এয়া কাকজা নাহি পালেহি আৰু ইহঁতকে চব ইমানেই কথাত বিজি সবকে যাই আছে ওই কোনো গমেই নাপায় এয়া পজ্ঞা দেখি গ'ল হাই কালি ব্লগ পালো Thank you. So finally friend পাই গলো হি আৰু ইয়া বহি আছে ইয়াদি গোপীৰ লগত এজন কৃষ্ণও বহি আছে দেখাইছো এজন বিজি পৰা ফোনত পাহা আজিকালি তাই মোৰ হেপী বাৰ্থডে দিবলৈ পাহৰিছে এতিয়া মনত পৰিছে হা ৰিচাৰ্জ তাৰপিছতে তাই কালিয়ে মোক দি দিছে এডভান্স তাই হা কৰিব পৰা নাই মুখখন খালি ঢুকি ঢাকি দিছে মতাই মানুহে যাম তই মোক কেতিয়া মাতিছো তহঁতৰ কাৰোবাক মই মাতিছিলো নি সেইটো কৈ আছো জাহিৰৰ ৰাজজ্যোতি পাই গলি ধুনীয়া হাঁহি মাৰিছে हाथ को धुलेंगे तो तारे केक से काटी मिली गुटी मुखर अवस्था निके कर दिले और इफाले हाथ धुब लागिছো কেন শুনি দিছে মোৰে হাতখন ধুব লাগিছো এতিয়া এতিয়া ধুই আজি বতৰটো ইমান বেয়া মই লিপষ্টিক কলা আছে আজি বতৰটো বহুত বেয়া কেনা দি দিবিনে কি ধুই দিবিনে মুখা আমাৰে মৰম চাবৰ ৰব ফেচিয়েল প্ৰেক্টিছ চলিছে ओके तो जाऊँ এতিয়া
এয়া চাহ আহি পাই গ'ল হেৰি মিঠাই খাইছে পাত্তাই নিদিয়ে জাহিয়ে না খোৱা সি মোক বেয়া পালে মই তাক নাই মতা বাৰ্থডে খাবলৈ মই যাম সিহঁতকে চাহ অকণ দি লওঁ মোক বেয়া পালে ভ্লগত ওলাবলৈ মই তাকে ভ্লগত লাজ দিলোঁ ভাল হ'ব কেলে আমাৰ ভাগৱতত যে কৈছিলে মই যে তাকে এই চাইকেলত খাইটো ল'লে লাগিব ভ্লগলাটো ওলাই আহি ওলাই বুলিয়ে যে ক'লোঁ সেইটো চাহ প্ৰীতি কোন আছে কোন আছে যাবি বুলি নহয় আৰু এভাগ আছে নহয় আৰু কোন আছে অঁ ভাগৱত মই আছোঁ কিন্তু আমি চাহ খাই লওঁ তই খাবি নি কৈছে তোলা নাথাকে কেতিয়াবা চাব লাগিব কোনদিনা কচুৰিটোতো ডাঙৰ সৰু চাইজ আছে হ'ব আমি খাওঁ আৰু এতিয়া চাই থকা আগতে কি হয় কি নহয় ৰাইজ মুখে মুখে সোমোৱাত ৰাজশ্ৰী বাৰ্থডে আহি আছে আৰু নহ'ব আমি আগবেলা পৰীক্ষা দি পিছবেলা বাৰ্থডে খাম হয়নে অঁ আগবেলা কোন ৰাজশ্ৰী আমি আগবেলা পৰীক্ষা দি পিছবেলা পাৰ্টি খাম হ'ব এনেকৈ আনিম আকৌ আজি মই কেনেকৈ আহিছিলোঁ আকৌ ইয়ালৈ আহি হৈ গ'ল মিঠাই চিঠাই অলপ কেবি লৈ ল'লোঁ ঘৰলৈ এতিয়া ঘৰলৈ যাওঁ প্ৰিয়ংকাই মই বিহুতি গ'লো নি তো এতিয়া ঘৰলৈ যাওঁ আকৌ ঘৰত গৈ লগ পাই আছোঁ তো ফ্ৰেণ্ড ফাইনেলি পালোহি আৰু বৰষুণ দি আছে একদম তিতিলোঁ নহয় মানে চিপচিপীয়া যিটো বৰষুণ সেই বৰষুণ আৰু আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে বৰষুণ নেৰাই নাই আজি 2 দিন 3 দিনমান হ'ল ইমান বৰষুণ দি আছে নহয় আৰু বিশেষকৈ ইমান উইজবোৰ আহি আছে উইজ হৈ আছোঁ হোৱাটছএপ হওক ফেচবুক হওক ফোনতে হওক ইমান উইজবোৰ আহি আছে এই উইজবোৰ মানে ৰিপ্লাই দি থাকোঁতে বা ৰিচিভ কৰি থাকোঁতে ব্লগটো কৰিবলৈকে পৰা নাই মানে তেনেকুৱা হৈ গৈছে মোৰ পালোহি ঘৰ ভণ্টিহঁত স্কুললৈ গৈছিলোঁ ভণ্টিহঁতো পালেহি এতিয়া ভাইটি পঢ়ি নাই ভণ্টি পালেহি চাগে তাই জোতাযোৰ দেখিছোঁ মই এতিয়া ছাগলী মাতত শুনিছে ছাগলী মাত মই কৈছোঁ নে মোৰ ব্লগ যেতিয়া হ'ব আপোনালোকে ছাগলী মাত শুনিবই সেই আকৌ বেয়া বেয়া আছে এয়া এতিয়া অথনি অনা চাহ আৰু মিঠাই খাইছোঁ বুনিয়া আনিছিলোঁ গাজা আনিছিলোঁ চ' চাহ মিঠাই আনিছোঁ এইফালে খুৰীহঁতো বহি আছে আৰু আহিবলৈ আছে ভাৰ্গৱহঁত আহিবলৈ আছে বাহঁত আহিব তাহাঁতি ভাত খাবলৈ আহিব তাৰপিছত ঋতুপন কেমেৰাটা মেনজন তাৰপিছত এইকেইটা পোৱালীকেইটা খেলি আছে কি হ'ল হাঁহি চালে হাঁহি এটা আকৌ আমি এতিয়া চাহ খাই মেলি আছোঁ আৰু ৰাতিতে ভাতৰ আয়োজন আমিও খাই ৰাতিকে চাই থাকিব আমি কেনেকে সেই নিয়মটো কৰোঁ আজি দগৰী মাংস দগৰী মাজি তাৰপিছত বাহঁতো আহিছে জেঠাই ভাৰ্গৱহঁত আহি আছে চাই থাকক তাহাঁতিও ৰখালৈকে
ফ্ৰেণ্ড এতিয়া গৈছে 9:30 আৰু আমাৰ ভাৰ্গৱত কেতিয়াবাতে পালেহি এটা ফেমিলি এইবোৰ হেৰি কৰাত বিজি আছে ভাওনা চাইছে তাৰপিছত এইফালে বায়ে মাংস বনাই আছে আজি ইমান উইচবোৰ আহিছে নহয় কেইজনমানতো তেনেকেই উইচবোৰ ৰিপ্লাই দিব পৰা নাই ফোন কৰি আকৌ সুধিছে কিহত বেয়া পালা তোমালোকে হেৰি মেছেজ ৰিপ্লাই দিয়া নাই কেলৈ তাৰপিছত তেনেকুৱা হৈছে আজি মানে কি হ'ল উইচকেইটা মানে কি মেছেজ ইমানেই মেছেজ আহিছে মানে ফলত মানে কেইটামান কিছুমান মানে তললৈ থাকি গ'লগৈ মানে ফলত মানে কি পাহৰি যোৱা মানে দেখা নিচিনাই হৈ গ'ল মানে সেইখিনি কৰি তেনেকুৱা নিচিনা হ'ল চ' কাৰোবাক যদি উইচ কৰি পেলাই যদি ৰিপ্লাইটো যদি নিদিলোঁ বেয়া চেয়া নাপাবা আৰু আচলতে ভুলতহে নিদিয়া হ'ল বা তেনেকৈ নেদেখিলোঁ তেনেকুৱাই হ'ল চ' বেয়া চেয়া নাপাবা আৰু সকলোকে বহুত বহুত ধন্যবাদ অকণমান সময় লৈ যদি মানে অকণমান সময় উলিয়াই হ'লেও যে মোলৈ উইচ কৰিছা বা কোনোবাই ষ্টেটাছ দিছা বা ফেচবুকতো বহুতে উইচ কৰিছে তো বহুত বহুত ধন্যবাদ আপোনালোকলৈ তো ফ্ৰেণ্ড বনাই মেলি হৈ গ'ল আৰু এয়া চব খাবলৈ বহিছোঁ এতিয়া এইফালে এইটো কণ মোহনৰ ডাইলগ কেকে ডাইলগ শুনি আছে তো ফ্ৰেণ্ড খাই বুলি আহিলোঁ বাহঁত গ'ল কেতিয়াবাতে গ'ল এতিয়া আপোনালোকৰ 11টা মানে বাজিব হ'ল আৰু তাহাঁতি 10টামান বজাতে গ'লগৈ তাৰপিছত বাচন চাচন ধুই মেলি এতিয়া আজৰি হৈ আহিছোঁ মই তাৰপিছত ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ আজি আৰু আপোনালোকেও উইচ কৰা সকলোকে বহুত বহুত ধন্যবাদ গোটেই দিনটো ব্যস্ততা সমাজত অলপমান সময় হ'লেও যে মোক উইচ কৰিলে তাকে বহুত বহুত ধন্যবাদ আশীৰ্বাদ কৰিব যাতে অনাগত দিনবোৰ যাতে মোৰ সুখেৰে পাৰ হয় তো সেয়াই আৰু দেখালোঁ আজি দিনটো কেনেকৈ কিদৰে পাৰ হ'ল আপোনালোকক দেখালোঁ তো আজিলৈ বাই বাই ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে চাই থাকিব